আছোঁ সীতা জখলাত। আপোনালোকে সীতা জখলাৰ বিষয়ে ভালকৈ জানে আৰু মই নতুনকৈ আপোনালোকক ক'বলগীয়া একো নাই। তো বহুত এটা মানে আধ্যাত্মিক আৰু বহুত এটা মানে ইতিহাসে গৰকা এটা ঠাই, বহুত ভাল লাগে আৰু মানে তো যথেষ্ট পৰ্যটক আহে ইয়াত মানে এই ঠাইখিনি ভ্ৰমণ কৰিবৰ বাবে। চ' মই এতিয়া ওপৰত যাম, সেইটো মন্দিৰটো আৰু এইটো পাহাৰটো মানে জখলাটো। ত' মই আপোনালোকৰ ওপৰত যে এ টু জেড সকলোবোৰ দেখুৱাম। ত' ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং, চাই যাব বিচাৰিম। সেই ওপৰত যিটো দেখিবলৈ পাইছে মানে প্ৰতিমাটো আমাৰ সীতা মা। তো এটা মানে বহুত মানে ইতিহাসে গৰকা মানে বুৰঞ্জী প্ৰসিদ্ধ ঠাই আৰু য'ত যেতিয়া সীতামা অন্তঃসত্ত্বা হৈছিল মানে সেই সময়ত পাহাৰবোৰৰ পৰা মানে চলাচল কৰিবৰ বাবে বহুত অসুবিধা আছিল। সেই সময়ত বাল্মীকিয়ে মানে পাহাৰবোৰ কাটি এই জখলাৰ তৈয়াৰ কৰি দিছিল। ত' ইয়াকে সীতা জখলা বুলি কয়। এটা বহুত মানে আধ্যাত্মিক ঠাই আৰু তলত চাওক, সেইখন আমাৰ গাড়ীখন আৰু তাত মানে দাদাহঁত আৰু মোৰ লগৰ কেইজন মানে খোৱা বোৱাত ব্যস্ত আছে। মই খাই বৈ যিহেতু অলপ উঠি আছোঁ আৰু ওপৰলৈ মানে জেগাখিনি চাবৰ কাৰণে আৰু আপোনালোককো দেখুৱাবৰ বাবে। চ' অলপ আজি আপোনালোকে এ টু জেড সকলোবোৰ দেখুৱাম। চাওক, কথাটো বহুত ৰিস্কি। বাই চান্স যদি আপুনি পিছলি যায় তেনেহ'লে আপুনি পৰি কি হ'ব মানে আপুনি নিজে গম নাপাব আৰু। আউটষ্টেণ্ডিং প্লেচ, মানে বৰ সুন্দৰ ঠাই। পাহাৰ লগতে সীতামা মন্দিৰটো লগতে নদীখন, মানে এটা সুন্দৰ ঠাই আৰু বহুত ভাল লাগিছে। চাওক বাকীবোৰ পৰিৱেশ চাওক, আৰু পাহাৰৰ টিলাটো ক'ত আছে চাওক, চাওক বাকীখিনি চাওক। চাওক এইখন আমাৰ গাড়ীখন আৰু বাকী এইখিনি চাওক আমাৰ মানে মানুহখিনি। তো তলতেই আছে। মই কিমান ওপৰত আছোঁ, ভাগৰ লাগিছে যিহেতু মই মানে পাহাৰত বগোৱা মানে মোৰ ইভাগ নাই যে, বহুত ভাগৰ লাগিছে। তো চাওক মই কিমান ওপৰত আছোঁ আৰু সেইটোৱে হৈছে মন্দিৰটো, সেইটোৱে মন্দিৰটো। চাওক এখন পাহাৰ আৰু সেইটো মন্দিৰটো আৰু সেইখন হৈছে কপলিখন আৰু সেইখিনি হৈছে তামোলৰ বাগানখিনি। চাওক আউটষ্টেণ্ডিং ভিউ আৰু সেইখিনি চাওক সৰিয়হ ফুল। মন্দিৰত মানে কেইজনমান মানে মানুহ বহি আছে, তাত পূজা চূজা কৰি আছে। যিহেতু মই আহাৰ গ্ৰহণ কৰিলোঁ, মই সেইকাৰণে তাৰ ওচৰলৈ নাযাওঁ। আপোনালোকক মই দূৰৰ পৰা দেখিছোঁ আৰু মন্দিৰটো। মোৰ লগত মোৰ বা আছে আৰু এই মন্দিৰটো মানে ভ্ৰমণ কৰি আছে। বা কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। তো আজি এদিনতে আমি দুমিল মেলা চালোঁ। সীতা জখলা বাই মানে একো এটা নল'লে মানে। মই ভাবিছিলোঁ বা আজি গোটেই বজাৰ ফালি দিব চাগে, কিন্তু একো এটা নল'লে। হ'ল দাদা দাদা ওপৰলৈ গৈছে। মই ওপৰৰ পৰা আহিছোঁ আপোনালোকৰ বাকীখিনি পৰিৱেশটো যিহেতু ওপৰখিনি মই দেখুৱালোৱেই আৰু মই এতিয়া তলত যাম। আৰু হ'ল এইজনী মোৰ মৰম লগা ভণ্টি, ফটো উঠাত পূৰা ব্যস্ত। আৰু এইটো মোৰ ভাইটি হয়, আৰু সিফালৰ পৰা মোৰ ভাইটি এজনে ফটো মাৰি আছে। তো কেনেকুৱা লাগিছে? এইফালে কৰ। ভাল লাগিছে, বহুত ভাল লাগিছে। সীতা জখলাত আহি আজি সঁচাকৈ মনটো বহুত ভাল লাগিছে। মানে মনটো এটা আধ্যাত্মিক হৈ পৰিছে আৰু তো জেগাখিনি আধ্যাত্মিক। চ' আপোনালোকে যদি আকৌ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে সীতা জখলা অহা নাই তেনেহ'লে সীতা জখলালৈ আহক। এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আপোনালোকে সময়বোৰ অতিবাহিত কৰক আৰু সীতা মাক আপোনালোকে কৰা এভাগ আগবঢ়াই তেওঁৰ পৰা এটা আশীৰ্বাদ লওক। ত' এটা খুব ভাল আৰু মনোমোহা পৰিৱেশ।
পাৰত মই আছোঁ আৰু মোৰ লগৰজন আগত গৈছে মানে সি অলপ বেয়া পাইছে আৰু তাক এৰি থৈ কাৰণে তো ভাতৰ পৰা কি নদী নাজানো দে কি নামটো এতিয়া চাওক নদী নামটো কি কিয় লেব এফালে চাই দে তাৰ বোলে আজি মনটো বেয়া বোলে তাৰ আজি মনটো বেয়া যিহেতু তাক এইবিলাক মই অকলে ভাত খালোঁ আৰু অকলে মই অকলে ভিডিঅ' শ্বুট কৰি আছে ভিডিঅ' দেখাইছে মোৰতো এনেও মন বেয়া লাগিব ন আৰু মই অকলে যাই পেলাই আপোনাক মানে কিতা জখলা যিটো পাহাৰটো দেখুৱালোতো তো তাক লগ নধৰাৰ কাৰণে সি মোক বেয়া পাইছে আৰু তলত যাম বাকীখিনি মই দেখাব তাত দেখিবলৈ পাইছোঁ মোৰ লগৰ তাতে আছে ভাইটি খুব ভাল লাগিছে দেই আৰু এটা সুন্দৰ মুভমেণ্ট নাওত উঠিবলৈ গৈ আছে নাওত চাওক মই যাম নহয় Oh my god, বে Oh my god, একদম পুৰা ধুনীয়া একদম মানে আৰু ধুনীয়া মমেণ্ট তো আজি দিনটো মানে খুবেই স্পেচিয়েল হয় ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মানে ক'বলৈ গ'লে অচম একদম খুব সুন্দৰকৈ পাৰ কৰিছোঁ আজি দিনটো অঁ চাওক ৰ'ব এইখন হৈছে বাঁহৰ নাও আৰু এইখন হৈছে বাঁহৰ নাও আৰু মই আছোঁ বৰ্তমান কপিলিৰ মাজত চ' পানী খুদ চাওক আৰু সেই মাজত টিউবৱেল যে আছে মানে সেইটো দেখিছে টিউবৱেলটো পানীৰ মাজত কি ধুনীয়াকৈ মানে হেৰি কৰিবলৈ থৈছে আৰু সাঁতুৰিব নাজানো কেনেবাকৈ পিছলি পৰে নাম ছেটটো হয় আৰু নমস্কাৰ দেৱজিৎ ঢুকা হয় তাৰ নাম মোৰ বন্ধুৱে চিনাকি দিছে তো আপোনালোকে যদি কেনেবাকৈ ক'ৰবাত যদি লগ পায় প্লিজ গাইজ এইজনক মানে একদম মাতিবলৈ নাপাহৰিব আৰু মাতিলে একদম ওলাম মোৰ মানে প্ৰিয় বন্ধু হয় খুব প্ৰিয় বন্ধু হয় চ' প্ৰতিটো সময় প্ৰতিটো মমেণ্ট একেলগে পাৰ কৰিছোঁ ভাল হওক বেয়া হওক প্ৰতিটো মমেণ্ট একেলগে আমি কথাবোৰ শ্বেয়াৰ কৰোঁ চ' বহুত ভাল লাগে মোৰ ভাল ফ্ৰেণ্ড হয় ভাল মানে বহুত ভাল আৰু বহুত ভাল আৰু ত' আজি কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা আজি অনুভৱটো একদম খুবেই ভাল লাগিছে মানে কি ঐতিহ্য মানে কি তিৱাসকলৰ ঐতিহ্য জোনবিল মেলা চালোঁ লগতে আৰু এইটো পিকনিকৰ ঠাই হয় প্লেচ হয় তিতাসকলৰ তালৈ আহিলোঁ ত' এদিনতে আমি আজি 2 ঠাই ভ্ৰমণ কৰিলোঁ চ' খুব স্পেচিয়েল দিন আৰু আজি আমাৰ বাবে আৰু আপোনালোকে সীতা জখলাৰ বিষয়ে ভালকৈ জানে আৰু মই অলপ চলপ কৈছোঁ আৰু মই ইমান নাজানো যিমানখিনি জানো আপোনালোকৰ আগত চব মই কৈছোঁ ত' বাকীসকলে যিসকলে জানে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ত' ব'লা এইফালে যাওঁ চ' এতিয়া সময় হ'ল আৰু ঘৰলৈ যোৱা ত' ৰেষ্ট কৰোঁ ভাগৰ লাগিছে কিন্তু খুব মানে ব্যস্ততাৰ মাজেৰে অতিবাহিত কৰিলোঁ বহুত ভাল লাগিছে চ' গাইজ নেক্সট টাইম আৰু এটা সুন্দৰ ব্লগ লৈ আহিম আপোনালোকৰ বাবে চ' ষ্টাৰ্টিঙৰ পৰা শেষ মুহূৰ্তলৈকে চাব যদি ফাৰ্ষ্ট টাইম মোৰ চেনেললৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু প্ৰেছ দ্য বেল আইকন চ' গাইজ বাই বাই